মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ দ্বিতীয় ভাগ পাঠ ভিন ভিন প্ৰাণীসমূহৰ বিষয়ে জানিম। ইয়াত তোমালোকক বিভিন্ন ধৰণৰ ছবিসমূহ দিয়া আছে। তাত কিছুমান প্ৰাণীয়ে বিভিন্ন ধৰণৰ বস্তুবোৰ খাই আছে। এইবোৰ চোৱাচোন, ছাগলীয়ে কি খাইছে? ছাগলীয়ে খাইছে গছৰ পাত। হাঁহ, কুকুৰা আৰু পাৰ চৰাই কি খাইছে? দানা, চাউল বা ধান জাতীয় দানা দিছে। আৰু মেকুৰীয়ে খাইছে নিগনি এটা। আৰু গৰু আৰু ঘোঁৰায়ে খাইছে ঘাঁহ। আৰু তাৰ লগতে গাহৰিক বিভিন্ন ধৰণৰ খাদ্য দিছে। গাহৰিকো দানা দিছে। এনেদৰে বিভিন্ন প্ৰাণীসমূহে বিভিন্ন ধৰণৰ বস্তুবোৰ খায়। এতিয়া তোমালোকে ওপৰৰ ছবিখনত প্ৰাণীসমূহে কি কি খায় দেখা পালা। এতিয়া তোমালোকৰ ঘৰৰ বা ঘৰৰ ওচৰৰ চুবুৰীত থকা প্ৰাণীবোৰে কি কি খায় মন কৰিবা। তোমালোকে ইয়াৰ লগতে তলৰ তালিকাখন পূৰ কৰিবলৈ দিছিলে। মই তোমালোকক পূৰ কৰি দিছোঁ। এফালে তালিকাখনত প্ৰাণীৰ নাম আছে আৰু আনফালে কি কি খায় সেইখিনি দিয়া আছে। এতিয়া চোৱাচোন, গৰুৱে কি খায়? গৰুৱে খায় ঘাঁহ। ছাগলীয়ে ঘাঁহ পাত আদি খায়। পাৰই খায় চাউল বা শস্যজাতীয় তেনেকুৱা বস্তু। পাৰই খায় চাউলজাতীয় শস্য। মেকুৰীয়ে খায় নিগনি, মাছ আদি। হাঁহে কি খায়? কেঁচু, মাছ, ধান আদি খাদ্য। কুকুৰে মাংস, ভাত আদি খায়। কুকুৰাই খায় পোক-পতংগ, কেঁচু বা শস্যজাতীয় বস্তু। কাউৰীয়ে খায় মাংস। কেঁচুৱে খায় মাটি। জেঠীয়ে কি খায়? পোক-পতংগ। এন্দুৰে খায় শস্যজাতীয় বস্তু, যিকোনো শস্য, ধান হওক, মাহ হওক, তেনেকুৱা ধৰণৰ বস্তুবোৰ এন্দুৰে খায়। সাপে খায় ভেকুলী, নিগনি আদি। বান্দৰে ফল-মূল খায়। শামুকে উদ্ভিদৰ কোমল পাত আদি খায়। ঘোঁৰাই ঘাঁহ খায়। শগুনে মৰাশ খায়। হাতীয়ে কলগছ, ধান আদি খায়। কেৰ্কেটুৱাই ফল-মূল খায়। মৌ-মাখিয়ে ফুলৰ মৌ খায়। আৰু বগলীয়ে মাছ খায়। আৰু মাছ পানীত থকা বিভিন্ন তেনেকুৱা প্ৰাণীবোৰ খায়। এতিয়া তালিকাখনত তোমালোকে বিভিন্ন প্ৰাণীবোৰৰ খোৱা খাদ্যবোৰ দেখিলা। এতিয়া তালিকাখনত ভিন ভিন প্ৰাণীবোৰে বিভিন্ন ধৰণৰ খাদ্যবোৰ খায় সেয়া দেখিছা। কিন্তু সকলোৱে একেধৰণৰ খাদ্য নাখায়। কিছুমানে কেৱল গছৰ ফল-মূল, শাক-পাচলি বা তেনেকুৱা খাদ্য খায় আৰু কিছুমানে মাছ, মাংস, কীট পতংগ এনেকুৱা ধৰণৰ খাদ্যবোৰ খায়। এতিয়া তোমালোকে দেখা পালা ওপৰৰ এই খাদ্য তালিকাৰ পৰা তোমালোকে গম পালা যে বিভিন্ন ধৰণৰ প্ৰাণীবোৰে বিভিন্ন ধৰণৰ খাদ্যবস্তু খায়। যেনে গৰু, ছাগলী, ম'হ আদিয়ে ঘাঁহ, বন, গছৰ পাত আদি খায়। সেইবাবে এই প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে। আনহাতে বাঘ, সিংহ, শিয়াল আদিয়ে মাংস খাই জীয়াই থাকে বাবে এই প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে। আৰু ইয়াৰ মাজতে কিছুমান প্ৰাণীয়ে উভয় বস্তুৱে খায়। যেনে মানুহক কি বুলি কয়? সৰ্বভোজী প্ৰাণী। কাৰণ মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে। মানুহৰ দৰে আন কিছুমান প্ৰাণীয়েও যেনে কুকুৰ, মেকুৰী, ভালুক, কাউৰী আদিয়ে সকলো ধৰণৰ আহাৰ খায়। সেইবাবে এইবোৰক সৰ্বভোজী প্ৰাণী বোলে। এতিয়া তোমালোকক এটা প্ৰশ্ন কৰোঁ যে খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক কেই প্ৰকাৰত ভাগ কৰা হৈছে? এতিয়া উত্তৰত তোমালোকে কি লিখিবা? যে খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক 3 প্ৰকাৰে ভাগ কৰা হয়। 1 নম্বৰতে হ'ল তৃণভোজী প্ৰাণী, 2 নম্বৰতে হৈছে মাংসভোজী প্ৰাণী আৰু 3 নম্বৰতে হৈছে সৰ্বভোজী প্ৰাণী। এতিয়া তোমালোকে এই তৃণভোজী প্ৰাণীসমূহৰ উদাহৰণ হিচাপে চোৱা কি কি প্ৰাণীয়ে তৃণভোজী প্ৰাণী। কি কি প্ৰাণী তৃণভোজী প্ৰাণী? গৰু, ছাগলী, ম'হ আদি যিবোৰে ঘাঁহ বন আদি খায় সেইবোৰক তৃণভোজী প্ৰাণী বুলি কয়। আৰু মাংসভোজী প্ৰাণী উদাহৰণস্বৰূপে বাঘ, সিংহ, শিয়াল এইবোৰে কি খায়? মাছ, মাংস এইবোৰ খায়, মাংস খায় মানে। আৰু সৰ্বভোজী প্ৰাণী হৈছে উদাহৰণ মানুহ, কুকুৰ, মেকুৰী, ভালুক ইত্যাদি। এইবোৰে কি খায়?
মাছ মাংসৰ লগতে ফল মূল আদি সকলো ধৰণৰ খাদ্য খায়, সেয়েহে এইবোৰক সৰ্বভোজী প্ৰাণী বুলি কয়। এতিয়া আমি বিভিন্ন ধৰণৰ প্ৰাণীয়ে কেনেকৈ আহাৰ খায় সেই বিষয়ে জানো। এতিয়া ছাইডত থকা ছবিখনলৈ চোৱাচোন। ছবিখনত থকা গৰুটোৱে কি খাইছে বাৰু? ঘাঁহ। ঘাঁহ হয়নে? গৰু, ম'হ, ছাগলী, ঘোঁৰা, উট আদি তৃণভোজী প্ৰাণীবোৰে কি খায়? ঘাঁহ, বন, গছৰ পাত আদি দাঁতেৰে ছিঙি অলপমান চোবাই গিলি থয় আৰু তাৰপিছতে জিৰণি লোৱাৰ সময়ত সেইবোৰ পেটৰ পৰা উগাৰি মুখলৈ উলিয়াই আনি পুনৰ চোবাই বা পাগুলি গুৰি কৰি খায়। পাগুলি আহাৰ খোৱা প্ৰাণীবোৰৰ দাঁতবোৰ ডাঙৰ আৰু চেপেটা হয়। তোমালোকে গৰু দেখিছানে কেতিয়াবা বহি থাকে যে? সেই গৰুবোৰে কেনেকৈ খায়? বহি থাকোঁতে পাগুলি থাকে, হয় নাই? মুখখনেদি উমকৈ কিবা চোবাই থকা নিচিনাকৈ চোবাই থাকে। সেইবোৰক কি বুলি কয়? পাগুলি থকা বুলি কয়। এতিয়া তাৰ তলত চোৱা, তলত এখন ছবি আছে। এইটো কিহৰ ছবি? বাঘ, হয়নে? বাঘটোৱে কি খাই আছে? হৰিণা। হৰিণা এটা ধৰি পেলাই খাই আছে। এতিয়া জংঘলত যিবোৰ থাকে বাঘ, সিংহ আদিয়ে হাবিত থকা তৃণভোজী প্ৰাণীবোৰ চিকাৰ কৰি খায়। সিহঁতৰ হাতোৰা শক্তিশালী হোৱা বাবে চিকাৰ হাতৰ পৰা ওলাই যাব নোৱাৰে। ইহঁতে চিকাৰ কৰা প্ৰাণীটোৰ মঙহ, চোকা দাঁত আৰু নখেৰে ছিঙি টুকুৰা টুকুৰ কৰি খায়। কেৱল প্ৰাণীৰ কেঁচা মঙহ খাই জীয়াই থকাৰ বাবে ইহঁতক কি বুলি কয়? মাংসভোজী প্ৰাণী। এতিয়া বুজি পালানে? তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী বুলি কিয় কোৱা হয়? বুজি পালা? কাষৰ ছবিখনত চোৱা, তাত হাতোৰা নিচিনাকৈ বাঘৰ ঠেংবোৰ কেনেকুৱা হয় এইটো দেখুৱাইছে। মেকুৰীৰ ঠেংটো তেনেকুৱা। মেকুৰীয়ে চিকাৰ কৰি খায় নাই? নিগনি ধৰি খায়। চিকাৰ কৰা জন্তুবোৰৰ জানিছা? বাঘৰ মাহীয়েক কোন? মেকুৰী। মেকুৰীক বাঘৰ মাহীয়েক বুলি কয় আৰু সিহঁতি এনেদৰে চিকাৰ কৰি খায় আৰু তাহাঁতৰ ঠেংবোৰত এনেকুৱা দীঘল দীঘল নখ থাকে আৰু সেইবোৰেদি সিহঁতি একদম চিকাৰ কৰি ধৰি লৈ সেই চিকাৰটো লৰচৰ কৰিব নোৱাৰে আৰু সেইবোৰ নখেৰে ছিঙি টুকুৰা টুকুৰ কৰি খাই দিয়ে। গতিকে বুজি পালা নহয় মাংসভোজী প্ৰাণীয়ে কিদৰে চিকাৰ কৰে? বুজি পালানে? এতিয়া পিছফালৰ পেজটোত চোৱা, তোমালোকে 10 নম্বৰ পৃষ্ঠাত থকা ছবিখন চোৱাচোন। তাত দেখিছানে? হাবিত থকা তৃণভোজী প্ৰাণীবোৰে সদায় জাক পাতি থাকে। তোমালোকে হাবিত যেতিয়া ম'হবোৰ থকা দেখিবা বা গৰুবোৰ থকা দেখিবা বা হৰিণাবোৰ থকা দেখিবা, চববোৰে কি কৰে? জাক পাতি থাকে। কিয় থাকে বাৰু? অকণমান চিন্তা কৰাচোন। কিয় থাকে? সিহঁতে জাক পাতি থাকে, মানে গ্ৰুপত থাকে। কেলে? কাৰণ চিকাৰ কৰিবলৈ যেতিয়া বাঘ, সিংহ তেনেকুৱা জাতীয় বস্তুবোৰ আহে, তাহাঁতি দলত থাকিলে চবেই একেলগতে পলায় আৰু তাহাঁতক আক্ৰমণ কৰি পেলাই তাহাঁতি নিজকো বচাব পাৰে, হয় নহয়? যেতিয়া সিংহ এটাই জোপ পাতি বা বাঘ এটাই জোপ পাতি পেলাই আক্ৰমণ কৰে, তেতিয়াহ'লে কি কৰে? সিহঁতি একদম জাকত থাকিলে চেদেলি ভেদেলি হৈ য'ত ত'ত পলাই দিয়ে। এতিয়া সিংহটোৱে যদি এটাক ধৰিবলৈ যায়, সি কনফিউজ হৈ পেলাই বেলেগ এটাৰ ফালেও গুচি যাব পাৰে। গতিকে তেনেকুৱাত কি হয়? সিহঁতি বাচি যাবলৈও পাৰে আৰু কেতিয়াবা দলত থাকিলে সিহঁতি আক্ৰমণ কৰিলে, এটা সিংহ বা বাঘক যদি আক্ৰমণ কৰে, তেতিয়াহ'লে দলগতভাৱে আক্ৰমণ কৰিলে সেই বাঘটো বা সিংহটোৰ পৰা সিহঁতি নিজক বচাবও পাৰে। গতিকে চববোৰ হাবিত থকা তৃণভোজী প্ৰাণীবোৰ জাক পাতি পাতি থাকে, চাবাচোন, মন কৰিবা, হয় নহয়? আৰু তাৰ উপৰিও আৰু কিবা কাৰণ আছে নেকি? তোমালোকে চিন্তা কৰি যদি পোৱা মোক ক'বা, ঠিক আছে? এইবোৰৰ পিছতে আহিলে কি? চৰাইবোৰ। চৰাইবোৰে কেনেকৈ আহাৰ খায় সেইটো আমি জানো আহা। তোমালোকেতো চৰাই আহাৰ খোৱা দেখিছাই, হয় নহয়? ঘৰত কাৰোবাৰ পাৰ চৰাই পোহে, কাৰোবাৰ হাঁহ পোহে, কাৰোবাৰ কুকুৰা পোহে, হয় নহয়? এনেকুৱা ধৰণৰ ভাটৌ চৰাই পোহে। তেনেকুৱা পোহনীয়া চৰাইবোৰে কেনেদৰেনো খাদ্য খায় সেইটো তোমালোকে মন কৰি চাবাচোন। দেখিছা নহয়? যিসকলৰ ঘৰত আছে সকলে দেখিছা আৰু যিসকলে দেখা নাই সেইটো অকণমান মন কৰিবা। তোমালোকে চোতালত ঘনচিৰিকা, শালিকা সেইবোৰক যদি চাউল বা ৰুটি বা বিস্কুট তেনেকুৱা কিবা দিয়া, তাহাঁতি কেনেকৈনো খায় মন কৰি থাকিবা।
আৰু সকলো চৰাই আহাৰ একে নহয়। ভিন ভিন চৰায়ে ভিন ভিন খাদ্য খায়। চৰাই দাঁত নাই, সিহঁতৰ ঠোঁটটোৱে দাঁতৰ কাম কৰে। খাদ্যাভাসৰ ওপৰত ভিত্তি কৰি ভিন ভিন চৰাইৰ ঠোঁটবোৰ ভিন ভিন ধৰণৰ হয়। এতিয়া শস্য খোৱা চৰাইবোৰৰ ঠোঁটবোৰ চোৱা কেনেকুৱা হয়। পাৰ চৰায়ে শস্য খায়, হয় নহয়? তাৰ ঠোঁটটো দেখিছানে? কপৌ চৰাই বা শালিকা চৰাইৰ ঠোঁটটো দেখিছা? ইয়াত ফটোত দি থৈছে, তোমালোকৰ কিতাপত দি থৈছে। পাৰ, শালিকা, কপৌ আদি শস্য খোৱা চৰাইৰ ঠোঁটবোৰ কেনেকুৱা হয়? চুটি, জোঙা আৰু টান হয়। ইহঁতে ঠোঁটেৰে খুটিয়াই খুটিয়াই ধান, মাহ আদি শস্য কোমল কৰি খায়। কিছুমান শস্য খোৱা চৰায়ে পোক পতংগ আদিও খায়।